নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টো আলোচনা কৰিম এছাম SCET DLED এন্ট্ৰেন্স এক্সামৰ বাবে বিজ্ঞান বিষয়ৰ মোষ্ট ইম্পৰ্টেণ্ট 20টা প্ৰশ্ন উত্তৰ। গতিকে এই প্ৰশ্ন উত্তৰকেইটা চালে আপোনালোকৰ বহুত সহায় হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। লগতে এছাম SCET DLED এন্ট্ৰেন্স এক্সামৰ বিভিন্ন প্ৰশ্ন উত্তৰৰ ভিডিঅ' এই চেনেলত দিয়া আছে। চেনেলৰ হোম পেজত যাই আপোনালোকে সেই ভিডিঅ'বোৰ চাব পাৰে। গতিকে অকণো সময় নষ্ট নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথম কুৱেশ্যনটো হৈছে গাখীৰত কি কি ভিটামিন থাকে? ইয়াৰ উত্তৰ হ'ব গাখীৰত A ভিটামিন আৰু D ভিটামিন থাকে। 2 নং কুৱেশ্যনটো হৈছে আমি খোৱা আহাৰ হজম হ'বলৈ কিমান সময়ৰ আৱশ্যক হয়? ইয়াৰ উত্তৰ হ'ব প্ৰায় 7 ঘণ্টা 30 মিনিট সময় লাগে। নেক্সট কুৱেশ্যনটো হৈছে আটাইতকৈ ক্ষুদ্ৰতম চৰাইবিধৰ নাম কি? ইয়াৰ উত্তৰ হ'ব হামিংবাৰ্ড হৈছে আটাইতকৈ ক্ষুদ্ৰতম চৰাই। নেক্সট কুৱেশ্যনটো হৈছে মানৱ দেহত থকা বিভিন্ন মৌলিক পদাৰ্থসমূহৰ ভিতৰত বেছি পৰিমাণে থকা পদাৰ্থবিধৰ নাম কি? ইয়াৰ উত্তৰ হ'ব কেলছিয়াম। কেলছিয়াম হৈছে মানৱ দেহত থকা বিভিন্ন মৌলিক পদাৰ্থসমূহৰ ভিতৰত আটাইতকৈ বেছি পৰিমাণে থকা পদাৰ্থ। নেক্সট কুৱেশ্যনটো হৈছে মানুহৰ শৰীৰৰ হৃদযন্ত্ৰটো কোনফালে থাকে? ইয়াৰ উত্তৰ হ'ব বাওঁপিনে, অৰ্থাৎ আমাৰ শৰীৰৰ হৃদযন্ত্ৰটো বাওঁপিনে থাকে। কাৰ্বন মনক্সাইড বায়ুতকৈ গধুৰ নে পাতল? ইয়াৰ উত্তৰ হ'ব পাতল, অৰ্থাৎ কাৰ্বন মনক্সাইড বায়ুতকৈ পাতল। নেক্সট কুৱেশ্যনটো হৈছে কিহৰ ওপৰত ভিত্তি কৰি আধুনিক পৰ্যায়বৃত্ত তালিকাখন প্ৰস্তুত কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব মৌলবোৰৰ পৰমাণু ক্ৰমাংকৰ ওপৰত ভিত্তি কৰি আধুনিক পৰ্যায়বৃত্ত তালিকাখন প্ৰস্তুত কৰা হৈছে। পৰ্যায়বৃত্ত তালিকাত মুঠতে কেইটা পৰ্যায় থাকে? ইয়াৰ উত্তৰ হ'ব 7টা। পৰ্যায়বৃত্ত তালিকাত মুঠ 7টা পৰ্যায় আছে। নেক্সট কুৱেশ্যনটো হৈছে দীৰ্ঘদিনীয়া মহাকাশ ভ্ৰমণৰ বাবে ৰকেটত কি ইন্ধন ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ হ'ব নিউক্লিয় ইন্ধন। নিউক্লিয় ইন্ধন মহাকাশ ভ্ৰমণৰ বাবে ৰকেটত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। নেক্সট প্ৰশ্নটো হৈছে শনি গ্ৰহৰ দুটা আঙুঠিৰ মাজৰ খালী ঠাইখিনিক কি কোৱা হয়? ইয়াৰ উত্তৰ হ'ব কাচিনি অঞ্চল, অৰ্থাৎ শনি গ্ৰহৰ দুটা আঙুঠিৰ মাজৰ খালী ঠাইখিনিক কাচিনি অঞ্চল বুলি কোৱা হয়। নেক্সট প্ৰশ্নটো হৈছে আমাৰ সৌৰজগতখনত থকা তাৰকা ৰাজ্যখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব হাতীপতি। হাতীপতি হৈছে আমাৰ সৌৰজগতখনত থকা তাৰকা অঞ্চল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰত মহাকাশ গৱেষণা সংস্থা কেতিয়া প্ৰতিষ্ঠা কৰা হয়? ইয়াৰ উত্তৰ হ'ব 1969 চনত ভাৰতৰ মহাকাশ গৱেষণা সংস্থা প্ৰতিষ্ঠা কৰা হয়। ইয়াক ইংৰাজীত ইছৰো বুলি কোৱা হয় আৰু ইছৰোৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। লোড মামৰে ধৰা কাৰ্যত কিহে সহায় কৰে? ইয়াৰ উত্তৰ হ'ব বায়ুৱে, অৰ্থাৎ লোড মামৰে ধৰা কাৰ্যত বায়ুৱে সহায় কৰে। নেক্সট কুৱেশ্যনটো হৈছে চাইট্ৰিক এচিড কোনবিধ ফলত থাকে? ইয়াৰ উত্তৰ হ'ব নেমু টেঙাত। চাইট্ৰিক এচিড নেমু টেঙাত থাকে। লগতে প্ৰায় সকলোবোৰ টেঙাজাতীয় ফলত চাইট্ৰিক এচিড পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে LPG কি বা LPGৰ ফুল ফৰ্ম কি? ইয়াৰ উত্তৰ হ'ব LPG হৈছে লিকুইড পেট্ৰলিয়াম গেছ আৰু এই গেছ ৰন্ধন কাৰ্যৰ বাবে ব্যৱহাৰ কৰা হয়। PVCৰ সম্পূৰ্ণ নাম কি? PVCৰ সম্পূৰ্ণ নাম হৈছে পলিভিনাইল ক্লৰাইড। নেক্সট কুৱেশ্যনটো হৈছে উপগ্ৰহ উৎক্ষেপণ কৰা প্ৰথম দেশখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ৰাছিয়া। ৰাছিয়াই পোনপ্ৰথমে 1957 চনত উপগ্ৰহ নিক্ষেপণ কৰিছিল। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰক আৰু যদি চেনেলত প্ৰথম আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব, কিয়নো এই চেনেলটোত অসমৰ বিভিন্ন এক্সামৰ বাবে প্ৰস্তুতি চলোৱা হয়। ধন্যবাদ। জয় আই অসম।